মানুহজন স্কুলৰ পৰা আহি পোৱাৰ পাছত সদায় গাখীৰ চাহ দিবই লাগিব, মানে গাখীৰতেই বনাই দিব লাগিব। মই পিছে ইমান গাখীৰৰ চাহ নাখাওঁ, কিন্তু আজি বতৰো ডাৱৰীয়া আৰু তেওঁ আহোঁতে গৰম গৰম চিংৰা আৰু মিঠাই লৈ আহিছিল, সেইকাৰণে ময়ো খাই দিলোঁ। ইফালে ছাগলী মাংসখিনি নিশ্চয় মন কৰিছে, আনফালে বেটাৰ বস্তু আৰু ইয়াত আছে চব্জি। ইয়াতে আছে ফুলকবি, বন্ধাকবি, তিতা কেৰেলা, তাৰপিছত কেঁচা মটৰ, জলকীয়া, মূলা, ৰঙালাও ইত্যাদি। আৰু সেউজীয়া, বগা, ৰঙা এনেকুৱা চব্জিবোৰ দেখি ইমান মৰম লাগে নহয়নে? এতিয়া পিছে বজাৰত মটৰৰ ৰজা হৈ আছে। আপোনালোকৰ বাৰু মটৰৰ দাম সেইফালে কেনেকৈ? কমেণ্ট কৰি জনাবচোন। মানুহজন স্কুলৰ পৰা আহি পোৱাৰ আগতেই মোৰ ভাত পানী বনাই হৈয়ে গৈছিলে, সেইকাৰণে তেওঁ ক'লে হ'ব এতিয়া বনাব নালাগে, ৰাতিলৈ ময়ে বনাম। সেইকাৰণে মই ভালেই পালোঁ, ধুনীয়াকৈ ধুই কৰি থৈ দিছোঁ। আৰু এতিয়া এইবোৰ যোগাৰ কৰি লৈছোঁ: আলু, পিঁয়াজ, বিলাহী, আদা, নহৰু, কেঁচা জলকীয়া আৰু জালুক কেইটামান। জালুক, আদা, নহৰু, কেঁচা জলকীয়াকেইটা পেষ্ট বনাই লৈছোঁ, মানে তেওঁ দিব দিছে আৰু বনাই। হাই গাইজ, কি খবৰ? নিশ্চয় আপোনালোক সকলো ভালে আছে আৰু মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ মানুহজনে বনোৱা ছাগলী মাংসৰ ৰেচিপিটো চাই আপোনালোকে বহুত বেছি ভাল পাব। এইফালে তেওঁ মাংসখিনি সোৱাদ অনুসৰি নিমখ, হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি, জলকীয়া গুড়ি, গৰম মছলা, এটা পিঁয়াজ আৰু অকণমান মিঠাতেল দি সানি লৈ 1 ঘণ্টামান ঢাকি থৈ দিব। এইখিনিৰ পৰিমাণ আপোনাৰ ডাঙৰ চামুচেৰে 1.5 চামুচমানকৈ হ'ব, কাৰণ ছাগলী মাংসটো অকণমান মছলা লাগিবই ন। কেৰাহী বহাই দিলে আৰু আনফালে কুকাৰত পানী বহাই দিছে, গৰম পানী। তেল দিছে, তেল গৰম হোৱাৰ পাছত তেজপাত দিলে, তাৰপাছত পিঁয়াজখিনি দি দিব, দি পেলাই ৰঙচুৱা হোৱালৈকে ভাজি ল'ব। মাংস বনাব চবেই জানে, কিন্তু সকলোৰে বনোৱা পদ্ধতিটো অলপ বেলেগ বেলেগ। আমাৰ মানুহজনে বনোৱা পদ্ধতিটোৰ লগত আপোনালোকৰ কাৰোবাৰ মিলিছে নেকি? প্লিজ কমেণ্ট কৰি জনাবচোন। এইফালে পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পিছত তেওঁ মাংসখিনি দিলে আৰু ভাজি থাকিব, অকণ অকণ পানী দি আধা ঘণ্টামান ভাজিব। ছাগলী মাংস খাই বহুতে ভালো পায়, বহুতে বেয়াও পায়, বহুতে গোন্ধাই কাৰণে খাবলৈ বেয়া পায়, কিন্তু আমি বনাওঁ অকণো নুগোন্ধায় আৰু ইমান ধুনীয়াকৈ সিজে নহয়। বহুতে কুকাৰত দি সিজায়, কিন্তু কুকাৰত দি সিজোৱা কোনো দৰকাৰ নাই, 1 ঘণ্টামান ভাজিলে ধুনীয়াকৈ সিজি যায়। এইফালেতো পানী দি ভাজি আছে, অকণমান পানী দিয়ে, শুকালে আৰু অকণ পানী দিয়ে, এনেকৈ আধা ঘণ্টাতকৈও ওপৰ ভাজিলে। আৰু তেওঁ বহুত টেষ্টি মাংস বনায়, মাংস আনিলে তেওঁৱে বনায়। ভাজি ভাজি অকণমান সিজাৰ পিছত তেওঁ আলুখিনি ইয়াতে দি আৰু ভাজি থাকিব। তেতিয়াই ভাজি ভাজি চিঞৰি আছে, সেইকাৰণে তাৰ কাৰণে এটা আলু কাটি তাক ফ্ৰেঞ্চ ফ্ৰাই বনাই দিছোঁ। বেটা ভাজি ভাজি খাবা? গৰম নেকি? ইমান ভাল পায় ভাজি খাই। পাপাই খাই দিলে। চেছে আৰু তোমাৰ ফালে পাপাই গোটেই গাল শেষ কৰিব এতিয়া। মাংসৰ কালাৰ চাওকচোন আৰু কিমান তেল ওলাইছে দেখিছেনে? আৰু বিলাহীখিনি তেওঁ পেষ্ট বনাই লৈছে আৰু এতিয়া তেওঁ বিলাহীখিনি ইয়াতে দি দিছে। বিলাহীখিনি দিয়াৰ পিছত তেওঁ বহুত সময় ভাজিলে আৰু আমাৰ দুটাৰ কাৰণে অলপমান পানী দি দিছে। আৰু আনফালে আমি ফ্ৰাই মাংস খাওঁৱেই, আপোনালোকে খায়নে বাৰু? আৰু মাংসৰ কালাৰ চাওক কি ধুনীয়া হৈছে। এনেকৈ আপোনালোকৰ বনাই চাবচোন, খাই বহুত ভাল লাগে। আৰু তেওঁ বৰ মাংস ধুনীয়াই বনায়। আপোনালোকৰ লোভ লাগিছেনে? যদি লোভ লাগিছে প্লিজ কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আজিলৈ বাই বাই।